ডিফুস্থিত ASDC কাৰ্যালয়ত হামৰেন জিলা KSৰ সংবাদমেলত লম্পট শিক্ষক ভাৰত ভূঞাক শীঘ্ৰে চাকৰিৰ পৰা কৰ্তনৰ দাবী আতিৰিপি ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ উদ্যোগত আৰু অসম ৰাজ্যিক জীৱিকা মিছনৰ সহযোগত 7 মাইলত ৰংকাংথিৰত আত্মসহায়ক গোটৰ সভা আগন্তুক সাংসদ নিৰ্বাচনৰ উপলক্ষেৰে কংগ্ৰেছে বজালে ৰণদংকা জপৰাজান সাংস্কৃতিক প্ৰেক্ষাগৃহত সৰুপথাৰ আৰু দেওপানী পৰিষদীয় সমষ্টিৰ যুটীয়া বৰ্ধিত সভা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে পুনৰ ধৰ্ষণৰ অভিযুক্ত সহায়ক শিক্ষক ভাৰত ভূঞাৰ শিক্ষকৰ চাকৰিৰ পৰা কৰ্তনৰ দাবীত হৰপ KSে ডিফুস্থিত ASDC কাৰ্যালয়ত আহ্বান কৰা সংবাদমেলত হামৰেন KSৰ নেতৃত্বই এই দাবী তুলি ব্যক্ত কৰে এইদৰে অভিযুক্ত লম্পট শিক্ষক ভাৰত ভূঞাই যোৱা 21 নৱেম্বৰত নিজৰে নাবালিকা ছাত্ৰীক ধৰ্ষণৰ প্ৰচেষ্টা কৰিছিল আৰু ইয়াৰ লগে লগে কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বই শিক্ষকজনৰ বিৰুদ্ধে উদাহৰণমূলক শাস্তি লবলৈ দাবী কৰিছিল জিলা প্ৰাইমেৰী শিক্ষা বিভাগক কিন্তু অজ্ঞপি বিভাগটোৱে শিক্ষকজনৰ বিৰুদ্ধে একো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই আৰু অভিযুক্ত শিক্ষক এতিয়াও দিনৰ পোহৰত দায়িত্ব নিৰ্বাহ কৰি আছে যোৱা 21 নৱেম্বৰত ঘটিছিল এই ঘৃণনীয় ঘটনা পশ্চিম কাৰ্বি আংলঙৰ চিন্থং শিক্ষাখণ্ড অধীনৰ টেংৰালাংছ LP স্কুলত কৰ্মৰত লম্পট শিক্ষক ভৰত ভূঞাই নিজৰে এগৰাকী নাবালিকা ছাত্ৰীক টকাৰ প্ৰলোভন দেখুৱাৰ লগতে ভীতি প্ৰদৰ্শন কৰি ধৰ্ষণৰ প্ৰচেষ্টা কৰিছিল ঘৃণনীয় ঘটনাৰ তথ্যক্ৰমে বাহিৰত ফাদিল হৈ যোৱাৰ পিছত ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ তথা অভিভাৱকে বৈঠালাংছ আৰক্ষী থানাত শিক্ষকজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে কেছ নম্বৰ 82 17 আণ্ডাৰ সেকশন 354/374/511 IPC RW সেকশন 12 প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম সেক্সুৱেল অফেন্সেছ আইনৰ অধীনত যোৱা 2017 বৰ্ষত 25 নৱেম্বৰত এক গোচৰ ৰুজু কৰা হয় কিন্তু আজি কুপটি জিলা প্ৰাথমিক বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত দিনৰ পোহৰত ঘূৰি ফুৰা এই লম্পট শিক্ষক ভৰত ভূঞাৰ বিৰুদ্ধে পুনৰ শীঘ্ৰে ব্যৱস্থা লোৱাৰ আহ্বান জনায় KSৰ নেতৃত্বই থানাই বলতে ডিঙে ডিঙে এটা পাঠিয়ে কৈছে থানা কমতে দি একদম বাংলা লাইলা ভাৰত ভূঞা পইন্দ্র মাস্টার আলাংলি স্টুডেন্টস ফান্সি আলাংলি মানে আমি লাংলি কে বরি কসম তো Mas alang lipan itu short di buaya bang alang lipan sakuri bang thanang. Ada lason na akit hidung crime pini itu teklong ji mana pokso ek lo ating lo darang lipan alang pan 2-3-5 years an darang pan jail bang nangsi. Kalau bang kapre kalam lah. Department itu darang pan ada itu darang pan sakuri bang thanai bang kelas lah. Immediately lo bang thanang. Ini ceklo jam fajon problem nanta department itu thang lah action kita itu teklong kita. Telah selama putar mai tok jirbe. Tadi lah siapa pun tadi lihat boleh hadi. Mana tok jir pen palile deh. Sita isialam bang hela lah hayalam bang media paper am daprang light hela asi inut responsible inut CM balang education department long in charge lo alang theglong ji la theglong data nang kelang si action by NP nei balang kan information PDI nei ma kusin ni non la so ate ala ke namanya mas kadang berpot Tengkara langsung LP school la kena education la kena la Chingthong education block উল্লেখ্য আজি এই সংবাদমেলত হামৰেন জিলা KSৰ সভাপতি শ্যামচন তেৰণ উপসভাপতি বিষ্ণু তেৰণ সম্পাদক প্ৰশান্ত তেৰণ আৰু সহকাৰী সম্পাদক বিশ্বজিৎ তেৰণ প্ৰমুখ্যে ছাত্ৰ নেতাসকল উপস্থিত থাকে মঙ্গল ইংঘে ৰিপৰ্ট কাৰ্ড নিউজ আতিৰিপি ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ উদ্যোগত আৰু অসম ৰাজ্যিক জীৱিকা মিছনৰ সহযোগত 7 মাইলত ৰংকাংথিৰত অনুষ্ঠিত হয় আত্মসহায়ক গোটৰ সভা 10 এপ্ৰিলত অনুষ্ঠিত এই সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অনেক পাৰিষদ বৰ্গ উপস্থিত থাকে পুৱা 8 বজাত ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ উত্তোলনেৰে শুভাৰম্ভ কৰা সভাত ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ সভাপতিৰ দ্বাৰা পৰিচালনা কৰা সভাত পৰিষদৰ কাৰ্যবাহী সদস্য কাছে ৰংপিপি লুম্বাজং VDC অধ্যক্ষ লৰেন্স ৰংহাং মতিলাল ৰাভা বিজেপি জিলা মহিলা সভানেত্ৰী সীমা ৰংহাংপি প্ৰমুখ বিশিষ্ট ব্যক্তি তথা নেত্ৰীয়ে অংশ লয় gobernment nanti ba benefit guna pi pusami itu व्यवहार करी पामे लगी आले पात्र पांचे itu kan lagi
ba kosong se itum lahai ande dolo purutang se itum cithang lagi ma ba itum soa raphans kame pilong di ma school sampai padulong di ma lahai rasi itum makhalong Nona ke sewa group se sewa purutang se isia komiti lo ladak 10 jon ba bangket dogi ba bangkre ko dogi kusitame lahai lo itum komiti kaki ma cingwai ponsi itum kosong se kitan di ma kosong ke kan se itum ane ke dogi ma lahai rasi itum cingwai pon kamo kaki ma উল্লেখ্য আতিৰিপি ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ সম্পাদিকা দীপালী ইংটিপিয়ে সভাত প্ৰতিবেদন পাঠ কৰি যাওঁতে এইখন ক্লাষ্টাৰৰ অধীনত সৰ্বমুঠ 397টা আত্মসহায়ক গোট থকা বুলি কোৱাৰ লগতে এই ক্লাষ্টাৰ 2016 চনৰ 7 জুলাইত আনুষ্ঠানিক কাম-কাজ আৰম্ভ হোৱা বুলি জানিব দিয়ে মংগল ইংহিৰ ৰিপৰ্ট কাট নিউজ আগন্তুক সাংসদ নিৰ্বাচনক উপলক্ষেৰে কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিয়ে এতিয়াৰে পৰা বজাবলৈ আৰম্ভ কৰিছে ৰণদংকা কেইদিনমানৰ আগতে পশ্চিম কাৰ্বি আংলঙত খেৰণী এলেকাৰ উমৰাংছ নৈ উপত্যকাত 25 বছৰীয়া পৰম্পৰাগত অকেপ্ৰু সমাৰোহৰ পিছতে 10 এপ্ৰিলত জিলা কংগ্ৰেছ জপ্ৰাজান সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিলে যুটীয়া বৰ্ধিত সভা পৰিষদীয় সৰুপথাৰ আৰু দেওপানী সমষ্টিৰ যুটীয়া এই বৰ্ধিত সভাত সাংসদ তথা জিলা কংগ্ৰেছৰ সভাপতি বীৰেন সিং ইংটিকে ধৰি কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলে একত্ৰিত হোৱা উপস্থিতিয়ে প্ৰমাণ কৰিছে কংগ্ৰেছে এয়া প্ৰাক নিৰ্বাচনৰ কুচকাৱাজ জিলা মহিলা কংগ্ৰেছৰ নেত্ৰী কাদম টেৰাংপিৰ পুৰোহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট দলীয় নেতা ফ্ৰান্সিছ বাংগৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু অতিথি পৰিচয় কৰোৱায় সভাত জিলা কংগ্ৰেছৰ সভাপতি তথা সাংসদ বীৰেন সিং ইংটিয়ে মুখ্য অতিথি হিচাপে যোগদান কৰাৰ উপৰিও প্ৰাক্তন বিধায়ক ক্ৰমে বিদ্যা সিং ইংলেং ক্লেংডুং ইংটি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ক্ৰমে সূৰ্য ৰংফাৰ অশোক তেৰণকে ধৰি কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ সম্পাদক সুৰেন সিংনাৰ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট নেতা তথা দলীয় কৰ্মকৰ্তাসকলে অংশ লয় দুই পৰিষদীয় সমষ্টিক্ৰমে সৰুপথাৰ আৰু দেওপানী এলেকাত কংগ্ৰেছক শক্তিশালী ৰূপত থিয় কৰোৱাৰ উপলক্ষেৰে আজিৰ এই যুটীয়া বৰ্ধিত সভাখন অনুষ্ঠিত কৰা হয় উল্লেখ্য আগন্তুক সাংসদ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক সৰ্বতো প্ৰকাৰে বিজয় কৰোৱাৰ বাবে এতিয়াৰে পৰা কংগ্ৰেছ দলে দলীয় স্থিতি শক্তিশালী কৰাত গুৰুত্ব দিয়াটো মন কৰিবলগীয়া আজিৰ এই বৰ্ধিত সভাখনত সাহকীয় বিজেপি দলৰ প্ৰতি এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰিছে কংগ্ৰেছ নেতৃত্বই সভাত মত পোষণ কৰে যে বিগত কংগ্ৰেছ শাসনকালত কম পৰিমাণে হ'লেও দুখীয়াসকলৰ মাজত বিভিন্ন আঁচনি অধীনত বিভিন্ন সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব পাৰিছিল কিন্তু এতিয়া বিজেপি শাসনৰ দিনত বজাৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ ঊৰ্ধ্বমুখী মূল্যই জনজীৱনক বেয়াকৈ বিপৰ্যস্ত কৰা আদি বিষয়সমূহে ঠাই পায় উল্লেখ্য সভাত প্ৰায় 2 শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে অৰুণ লেখথে ৰিপৰ্ট কাৰ্ড নিউজ বাৰিষা কালত হ'বলগীয়া বিভিন্ন ৰোগৰ সম্বন্ধে জ্ঞান দিয়াৰ লগতে আগতীয়া প্ৰতিকাৰ দিয়াৰ উদ্দেশ্যে পাকলংকামত 10 এপ্ৰিলত অনুষ্ঠিত কৰা হয় বিনামূলীয়া চিকিৎসা সেৱাৰ শিবিৰ বিগত কেইবাদিনৰে পৰা উচুকাৰ উদ্যোগত জিলাখনৰ বিভিন্ন ঠাইত বিনামূলীয়া চিকিৎসা সেৱা শিবিৰ অনুষ্ঠিত কৰি আহিছে ইয়াৰ অংশৰূপে ডকমকা পাকলাংকাম এলেকাটো আজি উচুকা পাপলাংকাম শাখাৰ উদ্যোগত বৃহত্তৰ পাকলাংকামত অনুষ্ঠিত কৰা হয় বিনামূলীয়া চিকিৎসা সেৱা শিবিৰ পাকলাংকামত ৰূপজিলিং আকলামত অনুষ্ঠিত এই শিবিৰত ডাক্তৰ ৱেলছন টিমুং লেব কাৰিকৰী হিমাদ্ৰী শইকীয়া ANM মিতালী শইকীয়া ফাৰ্মাচিষ্ট ভাগ্যশ্ৰী বৰা ৰেবিকা ইংটিপি প্ৰমুখ্য চিকিৎসকসকল দল এটাই উপস্থিত থাকি বৃহত্তৰ পাকলাংকাম এলেকাৰ প্ৰায় 3 শতাধিক লোকক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন ৰোগৰ চিকিৎসা সেৱা আগবঢ়ায় উল্লেখ্য আজি এই অনুষ্ঠানত উচুকা পাকলাংকাম শাখাৰ উপদেষ্টা ৰবিনসন ৰংপি সভাপতি হিমন ৰংহাং সম্পাদক হংবৰ ইংটি প্ৰমুখ্য ছাত্ৰ নেতাসকল উপস্থিত থাকে আগন্তুক 12 এপ্ৰিলত পৰৱৰ্তী চিকিৎসা সেৱা শিবিৰ এৰা দীঘলপানীত অনুষ্ঠিত হ'ব বুলি সংগঠনৰ নেতৃত্বই জানিব দিয়ে সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ
Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dead to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant Lounge. For reservation, contact 9957381813 or 8638462619 or 8812998125. কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ কমিটিৰ উদ্যোগত ডংকামুকামত অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ ডংকামুকাম ৰংখাং ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয় প্ৰাংগণত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী ডংকামুকাম ৰংখাং ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয় প্ৰাংগণত 9 এপ্ৰিলত পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ ৰূপায়িত কৰা হয় এই অনশন কাৰ্যসূচী পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰূপায়ণ কৰা এই কাৰ্যসূচীত পশ্চিম কাৰ্বি আংলঙৰ 9টা এমচিচিৰ সভাপতি সম্পাদক তথা কৰ্মকৰ্তাসকলে বিপুল সংখ্যাত যোগদান কৰে বিজেপি চৰকাৰে অনুসূচিত জনজাতিৰ শক্তি ক্ৰমে দুৰ্বল কৰি পাৰ্বত্য জনজাতিসকলৰ সপোন বিক্ৰী 2 এপ্ৰিলৰ দিনা কাৰ্বি আংলং আৰু নাগালেণ্ড সীমান্ত এলেকা মাটি অবৈধভাৱে বিক্ৰী আদি কাৰ্যৰ বিপক্ষে গৰিহণা দিয়াৰ লগতে এনে অবৈধ আৰু নীতি বহিৰ্ভূত কাৰ্য প্ৰতিবাদত পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ কমিটিৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ধৰ্মঘট কাৰ্যসূচীত জিলাখনৰ 4টা ব্লক কংগ্ৰেছ কমিটিৰ লগতে 9টা পৰিষদীয় সমষ্টিৰ দলীয় নেতা তথা কৰ্মকৰ্তাসকলে অংশ লয় পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ কমিটিৰ সভাপতি সাৰ্থে কামছা অসম প্ৰদেশ কংগ্ৰেছ সদস্য তথা পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ কমিটিৰ উপসভাপতি সিং টেৰন উপসভাপতি ওয়েলছন টেৰন প্ৰমুখ্য কংগ্ৰেছৰ কেইবাগৰাকী আগশাৰী নেতাসকলে এই অনশন কাৰ্যসূচীত ভাগ লয় হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ উদীয়মান কবি লোকসংগীত শিল্পী তথা শিপিনী সন্মিলি হানচেপি ইতিমধ্যে কাৰ্বিসকলৰ অনেক মণিক মুকুতা স্বৰূপ লোকগীত প্ৰাচীন কবিতা আদি মূল্যৱান সম্পদৰাজি ক্ৰমে লুপ্ত হ'ব ধৰিছে পাহৰণিৰ অতলতলিত আৰু আজিৰ প্ৰজন্মৰ যুৱতী বিশেষকৈ চহৰ নগৰত থাকি অধ্যয়নৰত ছাত্ৰীসকলৰ বাবে শিপিনী শব্দটো এক প্ৰকাৰ কেতিয়াও যেন শুনিবলৈ নোপোৱা কথা কিন্তু এই কম বয়সীয়া যুৱতী তথা উচ্চ শিক্ষিতা সন্মিলি হানচেপিৰ ক্ষেত্ৰত এয়া এক ব্যতিক্ৰম কেনেকৈ জানিবলৈ চা আহক এই প্ৰতিবেদন উদীয়মান এই উচ্চ শিক্ষিতা যুৱতীগৰাকীৰ ঘৰ উমছৱাই এলেকাৰ ৰাপাদাং গাঁৱৰ নিবাসী তথা এলপি স্কুলৰ শিক্ষক সাৰ্থে হানচে আৰু চাংএট বেপিৰ জীয়ৰী নাম সন্মিলি হানচেপি যুৱতীগৰাকীৰ বয়স 18 গুৱাহাটী সন্দিকৈ কলেজৰ ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকত অধ্যয়নৰত যদিও ছাত্ৰীগৰাকীয়ে এতিয়াৰে পৰা প্ৰাচীন কাৰ্বি লোকসংগীত তথা প্ৰাচীন কবিতাৰ ওপৰত গৱেষণাৰ কামত লাগিছে ছাত্ৰীগৰাকী এগৰাকী ভাল আধুনিক কাৰ্বি লিখে যুৱতীগৰাকীৰ আৰু এটা বিশেষ গুণ হৈছে তেওঁ নিজে এগৰাকী ভাল শিপিনীও abong bihok chupo itu mangela horta bangpen mede ba non mela don rap chupa mi hot la son chipi chipa dio titi laga hokpa ke munis ke salamodi la british arni hotola আজি আধুনিকতাৰ প্ৰভাৱত শিক্ষিত ছোৱালী
বা যুৱতীয়ে কাপোৰ আদি বয়নৰ কলা শেষ হোৱাৰ দৰে হৈ পৰিছে আৰু ইয়াৰ মাজতে খুন মিলি এগৰাকী ব্যতিক্ৰম যুৱতী বুলিবই লাগিব আমাৰ কাট নিউজৰ সাংবাদিক বীৰেন ইংহেৰ বাসভৱনত হোৱা এক বৈঠকত গাঁওখনৰ বয়স্ক পুৰুষ মহিলা আৰু যুৱক যুৱতীসকলৰে প্ৰাচীন গীত সাহিত্য তথা কবিতাৰ ওপৰত আলোচনা বিলোচনা কৰে খুনমিলিৰ দৰে কম বয়সীয়া শিক্ষিতা যুৱতী এগৰাকী এনে প্ৰাচীন লোক সাহিত্যৰ আকৰ্ষণে কাৰ্বি প্ৰাচীন লোক সাহিত্যত বিশ্ব দৰবাৰত এটা উচ্চাসনত উপনীত কৰিব পাৰে লঠঙা গছ বিৰিখত সেউজীয়া আৱৰণ বসন্ত পৰশ চৌদিশ অসমৰ লগতে কাৰ্বি আংলঙৰ হাবিয়ে বননিয়ে বসন্তৰ পৰশত আনন্দ উল্লাস সেউজী কাৰ্বি আংলঙৰ এই সেউজীয়া হাবিয়ে বননিয়ে মিৰহেৰাই সিঁচৰিত হৈ ফুলি উঠিছে ফুলি উঠা মিৰহেৰাৰ পাহেৰে এনে দেখা গৈছে যেন এই মাত্ৰ শিল বৰষুণ পৰি ফুটুকা ফুটুকি বগা আচ্ছাদন কোনোৱে বৰ আলফুলকৈ পাৰি থৈ দিছে চাও আহক বুকাজানৰ পৰা আনন্দ তেৰাঙে যুগুতাই পঠোৱা এই মনোমোহা প্ৰতিবেদন হয় প্ৰকৃততে চাৰিওফালে চলিছে বসন্তৰ উল্লাস চাৰিওফালে যেন সেউজীয়া আৰু সেউজীয়াৰ সমাহাৰ তাৰ মাজতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হাবি বনৰ সৌন্দৰ্যই এক ব্যতিক্ৰম সমগ্ৰ অসমৰ চৌদিশ নাহৰ তগৰ কপৌ মাধৈ মালতীৰ ফুল ফুলাৰ প্ৰতিযোগিতাৰ মাজতে কাৰ্বি পাহাৰৰ সেউজীয়া বন বননিত মিৰ হেৰায়ে বগা বগা বুটা বাচিছে চাৰিওফালে হিচৰিত হৈ পৰা ফুটুকা ফুটুকি ফুলেৰে কোমল এখন প্ৰকৃতিৰ আচ্ছাদন কোনেও কাকো তাগিদা বা হেঁচা দিয়াৰ অবিহনে আপোনা আপুনিৰ সৃষ্ট এই সৌন্দৰ্যৰ সমাহাৰ একমাত্ৰ ঋতুৰাজ বসন্তৰ বাবে বসন্ত সেয়েহে প্ৰকৃতিৰ এক চিৰতৰুণ অনুভৱ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ